নিশ্চিন্ত বুদ্ধিৰ নিশ্চিন্ত হোৱা। ওম শান্তি। আজিৰ মুৰলী ১৭ তাৰিখ ১ মাহ ২০২৪। বাবাই কৈছে, মৰমৰ সন্তানসকল, বাবাক স্নেহেৰে স্মৰণ কৰি থাকা, শ্ৰীমতত সদায় চলা, পঢ়াৰ প্ৰতি পূৰা মনোযোগ দিয়া, তেতিয়া তোমালোকক সকলোৱে সন্মান দিব। প্ৰশ্ন: অতীন্দ্ৰিয় সুখৰ অনুভৱ কোনসকল সন্তানৰ হ'ব পাৰে? উত্তৰ: যিসকল দেহী অভিমানী হয়। ইয়াৰ বাবে যেতিয়া কাৰোবাৰ লগত কথা পতা অথবা বুজোৱা, তেতিয়া বুজিবা মই আত্মা ভাইৰ সৈতে কথা পাতি আছোঁ। ভাই দৃষ্টি দৃঢ় কৰিলে দেহী অভিমানী হৈ যাবা। যিসকলৰ নিচা আছে যে আমি ভগৱানৰ বিদ্যাৰ্থী, তেওঁলোকেই অতীন্দ্ৰিয় সুখৰ অনুভৱ হ'ব। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. সত্য জ্ঞান বুদ্ধিত ধাৰণ কৰিবলৈ বুদ্ধিৰূপী পাত্ৰ পৰিষ্কাৰ আৰু স্বচ্ছ কৰিব লাগে। ব্যৰ্থ কথা বুদ্ধিৰ পৰা উলিয়াই দিব লাগে। ২. দৈৱী গুণ ধাৰণ আৰু পঢ়াৰ প্ৰতি পূৰা মনোযোগ দি অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰিব লাগে। সদায় এইটো নিচাত থাকিব লাগে যে আমি ভগৱানৰ সন্তান, তেওঁৱে আমাক সহায়, বৰদান, নিশ্চয়তাৰ আধাৰত সম্পূৰ্ণতাত উপনীত হওঁতা নিশ্চয় বুদ্ধিৰ নিশ্চিন্ত হোৱা। শ্লোগান: নিজৰ সময়, সুখ, প্ৰাপ্তি আৰু ইচ্ছাবোৰক সকলোৰে প্ৰতি দান কৰোঁতাজনেই মহাদানী। ওম শান্তি।